মাঘৰ বিহু বুলি এই সাফুটি কইলো কেলা চক না গোটেই বেলাগৰ মই জ্বলাই দিলো সেই খানাটো আৰু আছে এইফালে কেনেকুৱা গুচাইছে আপোনালোকে চক এইটো আছে আমাৰ টিকেন জহি বুলি মাতিছে জহি তই আমাৰ ঘৰত মিক্সি মেচিনটোত আহি আদা আৰু ৰচুন পিচি আনি পাৰিবি মই ইটিবা এইবোৰ নাযায় এইবোৰ কেনেকুৱা হাঁহ গুচাই আপোনালোকৰ মেজি তেনেকুৱা হাঁহ পায় হে ভাই কিবা এটা কৈ দিয়া আকৌ হাঁহ গুচাই থাকোঁ একদম দেই একদম 15টা মানুহ একদম এটা অকল একদম কয় মানে মাংস একদম খাব ই মই গম পাই গৈছোঁ ইয়াৰ কথাটো দেই এইফালে আমাৰ যোগেশ্বৰে বোলে হাঁহ গুচাই আছে ই একদম চেদম নাখায় ই কমকৈ খায় কিন্তু ঘৰলৈ মনে মনে লৈ যায় দেই এয়া তেল চেল আনি এয়া বৰ্তাহাত লাগি আছে খানা কাৰিক এইফালে পূৰা মাংস বোলে আলু কাটি আছে এইকেইজন আমাৰ বুঢ়া মেথাক আজি হাঁহে ৰঙালাওৱে পূৰা দিয়া হ'ব একদম দিয়া হ'ব হা তীখৰ তীখৰ নাই মোৰ ওচৰত এতিয়া সেইবোৰ বেয়া বস্তু মই নাখাওঁ কেলা দোস্তু আমাৰ কেলা মেজিত এনেকুৱা ডান্স হৈছে এনেকুৱা ডান্স হৈছে নহয় বেণ্ড পাৰ্টি আহি গৈছে বেণ্ড পাৰ্টি নাচিছে एक छोरा डांग लगा दिया है मेरे भाई ने लगा दिया तो सब कुछ अच्छा चलेगा और पूरा ৰাতিয়ে যিকোন আপোনালোকক ভিডিঅ'টো বনাই নিদো বুলি ভাবি হ'লেও ভিডিঅ'টো আপোনালোকক দি দিছোঁ চাওক আপোনালোকে চাওক लास्ट में जी भाई नहीं देखेंगे।